নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল বিক্ৰমপুৰী। আজি আমি ঐতিহাসিক শিৱসাগৰ জিলাৰ জয়সাগৰ পুখুৰীৰ পাৰৰ কাষতে থকা শিৱদৌলৰ এটা সৰু ভিডিঅ' আগবঢ়াইছোঁ। স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়দৌলৰ পৰা অলপ আঁতৰত জয়সাগৰ পুখুৰীৰ উত্তৰ পাৰত এই শিৱদৌল নিৰ্মাণ কৰিছিল। এই দৌল নিৰ্মাণ কৰা হ'ল যদিও ইয়াত কোনোদিনেই পূজা কৰা নহ'ল, কাৰণ এই দৌল বিগ্ৰহবিহীন। এই দৌলত কাশীধামৰ পৰা অনা শিলাসৰ্প পৰিৱেষ্টিত বিগ্ৰহভাগ প্ৰতিষ্ঠা হোৱাৰ আগতেই জিৰণি লোৱা ঠাইতেই নিজে নিজে প্ৰতিষ্ঠা লাভ কৰে। সেয়ে এই দৌল বিগ্ৰহবিহীনভাৱে থাকিব।